Good morning. আৰু আজি হল আমাৰ Day-3 কালি বাহিৰত কিবা আছে বোলে ইয়াতে থাকব আৰু কি চলো 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 তো কালি বহুত ৰাতি মোৰ মাথা বিষাইছিল তো মই জলদি হৈ গৈছিলো সো হোটেল দাৱা ব্লু কালাৰৰ পাব এয়া আছে ওল্ড মাৰ্কেট and that's the Himalayas my god good morning Good morning. তো ইয়াতে ঠাণ্ডা 4 ডিগ্ৰী মানে ৰুমৰ ভিতৰতে নিয়াৰ পৰি থকা যেন লাগে back to our room তাহাত আমি যাম আজি বুমলা যদি যাব দিয়ে ওপৰত মানে পাৰমিট আছে কিন্তু যাব দিয়ে নে নিদিয়ে নাজানো আৰু আহি পেলাই চাগে 2 বজাত যদি আহি পাওঁ আমি টাৱাং টাউন ঘূৰিম কালি ৰাতিপুৱা আৰু যাম দিৰাং তাৰপিছত ঘৰ নেক্সট ডে তো আই এম ৰেডি তো ৰুমটো আজি আমি এনেকৈ লৈ যাম ইটছ ৰিয়েলি মেচি বহুত বেছি মেচি হৈ আছে আৰু আহি পেলাই পেকিং কৰিম কালি ঘৰলৈ যোৱাৰ আগতে দিৰাঙলৈ যোৱাৰ আগতে আৰু সিহঁতে লৈ আছে so now we are ready for Bumla Pass I hope amak jabo dibo and our oh okay hello chalo dise aru tiami jam pisolek mandulek mota monastery aji gote I hope so aba aru kali ratipuwa milai jam আমি আছো টাৱাং টাউন আৰু আমাৰ গ্ৰুপৰ 2টা মেম্বাৰ কাৰণে আমি ইয়াতে ৰৈ আছো আৰু এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে গ্ৰেট বুদ্ধা ষ্টেচু এইটো বহুত ওপৰত গ'লেও দেখা পায় টাউনত আৰু তলৰ পৰাও বহুতখিনি ঠাইৰ পৰাই দেখা পায় বহুত ধুনীয়া হয় ৰ'দ দিছে নহ'লে বহুত বেছি প্ৰব্লেম হৈ গ'ল আৰু আমি এতিয়া পিটিচলেক পাবলৈ হৈছোঁ ডিজাৰ্টছ ন আই কান্ট বিলিভ যাম 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 চুকচু লা 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 আরে রোদ দিছে রোদ না ডালি তো শেষ रोज ऑक्सीजन कम আছে তো ज़्यादा মানে ভাগৰ লগাই নলাও জলদি জলদি আমি নিকলতে हैं and this is পিটিশল লেক আৰু এবাৰ আমি যাম মাধুৰী লেক হাই হা ভিডিও কেমন বলে আৰু আমাৰ ইয়াতে চলিছে ফটোগ্ৰাফি সেশন
on the way to Bomla আৰু 3.5 কিলোমিটাৰ আছে আৰু এতিয়া আমি মিলিটাৰী কেফে ইয়াতে আৰ্মি কেফেত খাই লম and this breathtaking view আৰু এয়া হৈছে টংপেংলা কেফে এটো ওয়ার্ল্ড হাইয়েস্ট কেফে ইয়াতে আমি মেগি আৰু কফি খালো ইয়াতে পকোৰা সমোসাও পায় and finally we have reached Bomla. This is the border between China and India, so অকমানে ভিডিও কৰিব পাৰিম পিছলৈ যাব নোৱাৰিম because of security reasons. আৰু এই পিছত থকা ঘৰটো that blue houses of China হেতু ঘৰটো চাইনাৰ আৰু ইফালে ইণ্ডিয়া আৰু এই মাউন্টেইন হোৱাইট কালাৰৰ হেতু চাইনাৰ this is here এইটো চাইনা আৰু ঘৰকেইটা ব্লু ঘৰকেইটা চাইনা বাকী ইফালে ইণ্ডিয়া আৰু ইয়াতে অক্সিজেন বহুত বেছি কম তো বেছি দৌৰাদৌৰি কৰিব নোৱাৰোঁ বিকজ মোৰ উশাহ লোৱাত প্ৰব্লেম হৈ আছে আৰু বহুতৰে হয় আৰু ৰখিম বাহিৰত जल्दी करो ओके बाय बाय बंगला যদি আপোনালোকে ভিডিঅ'টো ইয়ালৈকে চাইছে থ্যাংক ইউ ভেৰি মাচ মই অকণমান বিজি আছিলোঁ তাৰ বাবে এডিটিঙত বহুত বেছি লেট হৈ গ'ল প্ৰায় 2 মান্থ লেট হৈ গ'ল আৰু যদি ভিডিঅ'টো চাইছে প্লিজ শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব ভাল লাগিছে যদিও কমেণ্ট কৰিব বেয়া লাগিছে যদিও কমেণ্ট কৰিব আৰু ইয়াৰ পাৰ্ট 2 লৈ আহি আছোঁ